আমি শিপা ধৰি শিপা খামুচি শিপাৰ সতে আগুৱাওঁ আমি নতুন দিনৰ নতুন পোহৰ চকুত আঁকি আগুৱাওঁ কলিয়াবৰ মহাবিদ্যালয় সোণালী জয়ন্তীৰ স্বৰ্ণীল ইতিহাসক সাক্ষী কৰি আগবঢ়া অসমৰ বিভিন্ন প্ৰান্তৰ উচ্চ শিক্ষা অভিলাষী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ অন্যতম আশাৰ থলী কলিয়াবৰ মহাবিদ্যালয় প্ৰতিটো বৰ্ষতে সমাজলৈ আগবঢ়াই দিছে এদল পোহৰ সন্ধানী মহাবিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ বৌদ্ধিক পৰিৱেশ আৰু দায়বদ্ধতা প্ৰতিগৰাকী কলিয়াবৰীয়াৰ বাবে স্বাভিমান পুঞ্জীভূত ছাত্ৰ শক্তিৰ বৌদ্ধিক কুচকাৱাজ আৰু দায়িত্ববোধৰ বাবে প্ৰতিনিয়ত এখোজ আগত কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ শক্তিক সঠিক গতি আৰু ছাত্ৰ সেৱাৰ বাবে মহাবিদ্যালয়ত আয়োজিত হৈ আহিছে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন এইবাৰো 2021-22 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত যুক্তিনিষ্ঠতা দায়বদ্ধতা আৰু ছাত্ৰ সেৱাৰ অকুণ্ঠ আগ্ৰহেৰে ওলাই আহিছে এদল পোহৰ পিয়াসী সাধাৰণ সম্পাদক পদত তপন শইকীয়া সহকাৰী সাধাৰণ সম্পাদকৰ পদত দীপাংকৰ হাতীমতা আলোচনী সম্পাদক পদত গৌৰৱ চেত্ৰী তৰ্ক সম্পাদক পদত কুলদীপ চেত্ৰী আভ্যন্তৰীণ ক্ৰীড়া সম্পাদকৰ পদত উমৰ ফাৰুক উৎসৱ সম্পাদকৰ পদত কাশ্যপজ্যোতি ডেকা ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত শুভম কৰ্মকাৰ ছাত্ৰী জিৰণী কোঠা সম্পাদক পদত দৰ্পণা খাউন আৰু সমাজসেৱা সম্পাদক পদত গৌতম ৰয় আমি মাত্ৰ আপোনাক অনুৰোধ কৰিছোঁ সিদ্ধান্ত আপোনাৰ জয়তু কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী জয় আই অসম।